যোৱা কেইদিনমান ধৰি আমাৰ কিছুমান প্ৰাক্তন নেতাসকলে বেলেগ দলত যোগদান কৰা আপোনালোকে দেখি পাই আছিলে। সেই সময়ত আমি চাই আছিলোঁ যে আমাৰ দলক লৈ পেলাই কি ধাৰণা, কি পৰিৱেশ, কি কয়। এতিয়া আপোনালোকে দেখিছে যে নিৰ্বাচন যেনেকৈ ওচৰ চাপি আহিছে, শিল দল ভাঙি আমাৰ দললৈ যোগদান কৰা মানুহৰ মানে সংখ্যাটো সদায় বাঢ়ি গৈ আছে। আৰু এইটোৱে প্ৰমাণ কৰিছে যে এইবাৰ বড়োলেণ্ডবাসী ৰাইজ আমাৰ লগত আছে, UPPLৰ লগত আছে, সকলো জাতি জনগোষ্ঠী UPPLৰ লগত আছে। ইয়াত কোনো সন্দেহ নাই। আৰু এই নিৰ্বাচনত UPPLে অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আমি 15টা সিট আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ইয়াৰ 10টাৰ পৰা 12টা আমি জিকি যোৱাৰ কাৰণে কাম কৰি আছোঁ। আৰু আপোনালোকে দেখিবলৈ পাব যে 10টাৰ পৰা 12টা সিট UPPLে জিকিব। বিভিন্ন দলৰ পৰা আহিছে, এটা দলৰ নহয়, বিভিন্ন দলৰ পৰা আহি বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে যোগদান কৰিছে। 11টা খেলি 15টা পোৱা এইটো কি অংক? NDA বুলি কৈছে, মই কৈছোঁ BPF-এ। তো চাওক, তেনেকুৱা যদি ভাবিছে তো তেখেতৰ বেলেগ কিবা যাদু আছে যদি মই নাজানো। এই নিৰ্বাচনত আমি যিটো নিৰ্বাচন প্ৰচাৰ কৰি আছোঁ, মই আগতে তেখেতসকলৰ নিচিনা হেলিকপ্টাৰ লৈ ঘূৰি আছিলোঁ। এইবাৰতো মই গাঁৱে গাঁৱে গৈছোঁ, প্ৰত্যেকটো অঞ্চলত গৈছোঁ। আৰু তাত দেখিবলৈ পাইছোঁ যে ৰাইজে এতিয়া চবে UPPLৰ যে চৰকাৰ যোৱা কাউন্সিলত নাহিল, ইটোলৈ চবে আফচোচ কৰিছে। আৰু সেইকাৰণে এইবাৰ এই মৌকা, এই যে সুবিধা, এইটো হেৰাব বিচৰা নাই। এই সুবিধাটো হেৰাব বিচৰা নাই। এইটো যেনেকৈ নহওক এই সুবিধাটো ৰাইজে ল'ব বিচাৰিছে। আৰু সেইকাৰণে আমাৰ বিধায়ক, আপোনালোকে চাওক কেণ্ডিডেটবিলাক, ওদালগুৰিত দীপেন বড়ো ডাঙৰীয়া উঠিছে, এজন যুৱ নেতা, শক্তিশালী, ৰাইজে বহুত ভাল পাইছে। ওদালগুৰি ৰাইজ বহুত উৎফুল্লিত দীপেন বড়ো ডাঙৰীয়াক লৈ। কোকৰাঝাৰত লৰেন্স ইছলাৰী আমাৰ প্ৰাৰ্থী থিয় হৈছে, যোৱা 5 বছৰ MLA আছিলে। তেখেতে আমাৰ বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী। আৰু লগতে তেখেতৰ লগত প্ৰতিদ্বন্দ্বিতা কোনে কৰিছে? আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পত্নী। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পত্নী হোৱাৰ বাহিৰে বেলেগ চাৰ্টিফিকেটটো নাই। আমাৰ প্ৰাৰ্থীজন 25 বছৰ সংগ্ৰাম কৰি আহিছে, জাতিৰ লগত থিয় দিছে, জাতি জনগোষ্ঠীৰ লগত থিয় দিছে। আৰু যোৱা 5টা বছৰ বহুত উন্নয়নৰ কাম কৰিছে। দতমাত আমাৰ ৰাজু নাৰ্জাৰী ডাঙৰীয়া উঠিছে, আমাৰ পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী, বহুত শিক্ষিত এজন যুৱ হয়, দেশ বিদেশত বহুতখিনি কাম কৰিছে, তেখেতে চাইছে, বহুত বিষয়বিলাক তেখেতে জানে। গতিকে এক সে বাৰকাৰ এক, এই সময়ত UPPLৰ প্ৰাৰ্থী, UPPL পাৰ্টি, UPPL জনগণ সকলো UPPLৰ লগত আছে। আৰু UPPL হাইষ্ট ভোট লৈ আমাৰ 10ৰ পৰা 12জন প্ৰাৰ্থী জিকিব।